এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ত পুনৰ এগৰাকী যুৱতী দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু 2 জুনত দিল্লীৰ পৰা বিমানযোগে আহিছিল যুৱতীগৰাকী ইয়াৰ পিছতে হোম কোৱাৰেণ্টাইনত আছিল যুৱতীগৰাকী আৰু ডিব্ৰুগড়ত নতুনকৈ পুনৰ এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু ইয়াৰ পিছতে বাসগৃহটো কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হয় হোম কোৱাৰেণ্টাইনত আছিল আক্ৰান্ত যুৱতীগৰাকী আৰু হোম কোৱাৰেণ্টাইনত থকা যুৱতীগৰাকীৰ স্বাব পৰীক্ষা কৰা হয় ইয়াৰ পিছতে যুৱতীগৰাকীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু 2 জুনত বিমানেৰে দিল্লীৰ পৰা আহিছিল যুৱতীগৰাকী ডিব্ৰুগড়ৰ কেশৱ চন্দ্ৰ গগৈ পথৰ নিজা বাসগৃহত আছিল যুৱতীগৰাকী যুৱতীগৰাকীৰ বাসগৃহটো কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰিছে স্থানীয় প্ৰশাসনে হিমুটত জনাইছো টাইমিত দৰ্শকসকলক ডিব্ৰুগড়ৰ এক খবৰ ডিব্ৰুগড়ত হোম কোৱাৰেণ্টাইনত থকা এগৰাকী যুৱতী দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি আমি দেখুৱাইছো যুৱতীগৰাকীৰ বাসগৃহৰ কিছু দৃশ্যাংশ দেখুৱাইছো বাসগৃহত ইতিমধ্যে কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰিছে কোনো লোকৰে প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰা হৈছে বাসগৃহটোলৈ আৰু হোম কোৱাৰেণ্টাইনত আছিল 2 জুনত দিল্লীৰ পৰা বিমানযোগে আহিছিল যুৱতীগৰাকী ইয়াৰ পিছতে হোম কোৱাৰেণ্টাইনত থকা যুৱতীগৰাকীৰ নমুনা পৰীক্ষাত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে আৰু যুৱতীগৰাকীক MCHলৈ লৈ যোৱা হয় মই দেখুৱাইছো এই দৃশ্যাংশ যুৱতীগৰাকীক MCHলৈ এম্বুলেন্স যোগে লৈ যোৱা হৈছে